তুমি ক'ত যাবা? মন্দিৰ যাবা? আমি এতিয়া বেলতলা 3ৰ পৰা চালি যাব ওলাইছোঁ। 3জন হৈছে। তোমাৰ পিছফালে এটা বিশেষ আকৰ্ষণীয় বস্তু দেখালোঁ। মূৰা বান্ধি লৈছে যে কাৰণটো কি? Hi dosto, welcome back to my YouTube channel. মই আছোঁ বৰ্তমান বেলতলা 3 আলিত আৰু 3 আলিৰ পৰা চাৰিআলিলৈকে যাবলৈ ওলাইছোঁ। এয়া চাওক ই ৰিক্সাৰ পৰিৱেশ। এই এওঁলোকে আগত বহিছে, মই এটা নতুনকৈ আনন্দ লৈছোঁ। ই ৰিক্সাৰ পিছফালে এয়া চাওক মূৰা বহাই লৈছে। এয়া দেখিছোঁ নহয়, মূৰা বান্ধি লৈছে। এয়া চাওক বেলতলা 3 আলিৰ পৰিৱেশ পেচেঞ্জাৰ মাতি আছে। এয়া চাওক বেলতলা 3 আলিৰ পৰা বস্তু চাৰিআলি যোৱা ই ৰিক্সা। এই আকৌ মাতি আছে, আহা। কাক মাতিছে এতিয়া? মাইনাক? মাইনাক ক'ত যাবা? চকত নাযাবা। এয়া চাওক আমাৰ পেচেঞ্জাৰ উঠি আছে গাড়ীখনত আৰু এয়া চাওক পিছফালে মূৰা বান্ধি লৈছে। ই ৰিক্সাৰ পিছফালে মূৰা। তুমি ক'ত যাবা? মন্দিৰ যাবা? আমি এতিয়া বেলতলা 3ৰ পৰা চালি যাব ওলাইছোঁ। 3জন হৈছে। তোমাৰ পিছফালে এটা বিশেষ আকৰ্ষণীয় বস্তু দেখালোঁ। মূৰা বান্ধি লৈছে যে কাৰণটো কি? বাচ্চাবিলাকক তাৰমানে মাক দেউতাক আগত ল'বা, ল'ৰা ছোৱালীখিনি পিছফালে। ৰ'বা চকত নাযাবা। এয়া চাওক আমাৰ পেচেঞ্জাৰ উঠি আছে গাড়ীখনত আৰু এয়া চাওক পিছফালে মূৰা বান্ধি লৈছে। ই ৰিক্সাৰ পিছফালে মূৰা। ব'লা ভাইটি, ময়ো যাওঁ। ব'লা 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 ব'লা। এয়া চাওক আপোনালোকে চাই থাকিব। মূৰাত বহি গৈ আছোঁ এতিয়া 3 আলি টু চাৰিআলি। এইয়া আহি পালোহি বশিষ্ঠ চাৰিআলি নতুন বজাৰ। ইয়াতে কেইজনমান বিশেষ ব্যক্তি দেখিবলৈ পালোঁ। এই বিশেষ ব্যক্তিকেইজনেনো নিজৰ জীৱনৰ কাৰণে কি সংগ্ৰাম কৰিছে সেয়ে আপোনালোকক দেখুৱাবলৈ আগবঢ়াইছোঁ। আহক তেন্তে আপোনালোকে মোৰ লগতে অকণমান উপভোগ কৰক। এয়া চাওক। নিশ্চয় সকলো ৰাইজৰ কাৰণে আশীৰ্বাদ। দাদাসকলে বাইদেউসকলে যদি আছে কোনোবাই 1 টকা 2 টকা যি পাৰে, হয়তো আমি 2জন ব্লাইণ্ড অকণমান যি পাৰে অলপ সহায় কৰিব। নিশ্চয় প্ৰত্যেকৰে আশীৰ্বাদ, প্ৰত্যেকৰে ল'ৰা ছোৱালী শিক্ষা বিদ্যা, বেমাৰ আজাৰ ঘৰতে ব্যৱসায় ইনকাম ৰোজী সকলোকে ভগৱান মংগল কামনা পূৰ্ণ কৰক। চিন্তা করে গো করুণা
উপায় নাই পেটর ভুগতান যায় দুঃখিয়ারে উপায় নাই পেটর ভুগতান যায় গরু বাসা কান্দে হাই মাটি দেবা ঘুরি গরু বাসা কান্দে হাই মাটি দেবা ঘুরি যে আহিলা ভয়ঙ্কর করুণা যে আহিলা ভয়ঙ্কর করুণা বিশ্ববাকে নিরূপায় তুমি প্রভু সুয়ায় বরহ কলরাইজ তুমি প্রভু সুয়ায় বরহ কলরাইজ চিন্তা করে হেমন্ত সারে হেমন্ত সারে দিনে রাতি চিন্তা করে হেমন্ত সারে হেমন্ত সারে তার লগতে চিন্তা করে ডক্টর নাথে তার লগতে চিন্তা করে ডক্টর নাথে হোনা হোনা দাদা দুঃখরে কথা হোনা হোনা দাদা দুঃখরে কথা হোনা হোনা দাদা দুঃখরে কথা সঁচাকৈ মানৱ জীৱন কাৰ কেনেকুৱা ওপৰলাই দি থৈ দিছে গতিকে এওঁলোকে কৰোণা কালক লৈ যি গান ৰচনা কৰে সেই গানত মনোমুগ্ধ হৈ বহুতে বহুত কিবাখিনি দিলে আৰু মই দিবলৈ চেষ্টা কৰিছোঁ তেন্তে হওক আপোনালোকক দেখুৱাওঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ ওপৰত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু জয় আই অসম ধন্যবাদ।